নমস্কাৰ আৰু আপোনালোক সকলোকে মোৰ এটা নতুন ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। গতিকে দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। আৰু আজি আমি গৈ আছোঁ গোলাঘাট জিলাৰ বকিয়াল অঞ্চলত অৱস্থিত এটা বৌদ্ধ মন্দিৰলৈ আৰু এটা সুন্দৰ পৰিৱেশ আপোনালোকক দেখুৱাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু একদম এই ৰাস্তাটো বৰ ভাল নহয়, অলপ বেয়া আছে মাজে মাজে। এনেদৰে আমি বাইক লৈ 3 কিলোমিটাৰমান যাব লাগিব, তাৰপিছতে আমি বৌদ্ধ মন্দিৰটো পাম আৰু তাৰ আগতে পাম এখন নৈ। গতিকে এটা সুন্দৰ ভিউ উপভোগ কৰিবলৈ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। আৰু এই নৈখন পাৰ হ'ব লাগিব এতিয়া আমি, আৰু স্কুটিখন পাৰ কৰাব লাগিব। নৈখন পাৰ হৈ এতিয়া আৰু অলপ দূৰ যাব লাগিব। ওলাইছেগৈ আৰু সেই মন্দিৰটো, সেই হালধীয়া কালাৰ মন্দিৰটো দেখিছেনে? সেইটোৱে হৈছে বৌদ্ধ মন্দিৰ। আৰু ইয়ালৈ বিভিন্ন সময়ত বিভিন্ন পৰ্যটক আহে। বিশেষকৈ এপ্ৰিল মাহত ইয়াত এক বৌদ্ধ ফেষ্টিভেল অনুষ্ঠিত কৰা হয়। আৰু এতিয়া আমি মন্দিৰটো যিহেতু পালোহি, গতিকে এতিয়া ভিতৰলৈ সোমাই যাম। আৰু ইয়াত লিখা আছে জোতা চেণ্ডেল খুলি সোমাবলৈ কৈছে। গতিকে বাহিৰত নথওঁ, সেই ভিতৰৰ ইয়াতে থ'ম, খুলি থ'ম। আৰু এতিয়া সোমাই গৈছোঁ ভিতৰলৈ। আৰু ইমান সুন্দৰ দেখিছেনে বৌদ্ধ মন্দিৰটো? চাৰি চাইডে কেৱল সেউজীয়া সেউজীয়া আৰু ইমান সুন্দৰ সুন্দৰ ফুলবোৰ ইয়াত ৰুই থোৱা আছে। গতিকে ওচৰৰ পৰা আপোনালোকক দেখুৱাম, চাই থাকক ভিডিঅ'টো। আৰু এই বৌদ্ধ মন্দিৰসমূহৰ মূল মন্দিৰটো হৈছে এইটো, ওপৰত আছে। গতিকে ওপৰলৈ উঠি যাওঁ বলক। কি আছে আপোনালোকক সকলোখিনি দেখুৱাম। আৰু ইয়াৰ লগত মাহী মা আৰু এই মাহীৰ পোৱালিটো গৈ আছে। আৰু আহি এতিয়া ওপৰত পালোহি। আৰু কিমান সুন্দৰ পৰিষ্কাৰ পৰিচ্ছন্ন দেখিছেনে মন্দিৰটো? আৰু এতিয়া আমি ভিতৰলৈ সোমাই যাম। আৰু ইয়াত চাকি জ্বলাবলৈ দিয়া নহয়, যিহেতু বুদ্ধিষ্টসকলে মমহে জ্বলায়। ইয়াত ভিতৰত অকল মম জ্বলাবলৈ দিয়া হয়। আৰু কিমান সুন্দৰ দেখিছেনে ভিতৰটো? চাৰিও চাইডে ফুলেৰে সজোৱা আছে, ফুলৰ টাববোৰ। এয়া মই দেখুৱাবলৈ গৈ আছোঁ আপোনালোকক। এইখিনি আগৰ বুদ্ধিষ্টসকলে ব্যৱহাৰ কৰিছিল। আৰু ইয়াত আছে এইবোৰ কাঁহৰ শৰাই কিছুমান। আৰু এইখিনি সকলো কাঁহৰে বস্তু। আৰু এইটো চাইডে কিছুমান কাপোৰ কানি আছে। সম্ভৱ ইয়াত যিসকল ভক্তপ্ৰাণ লোক আহে তেওঁলোকে লৈ অহা সম্ভৱ। আৰু এইখিনি বস্তু। আৰু এইখিনি হৈছে বুদ্ধদেৱৰ প্ৰতিমূৰ্তি থকা কিছুমান সঁজুলি। আৰু এইটো হৈছে ভিতৰৰ মেইন মূৰ্তিটো।
আৰু ইয়াৰ ভিতৰত যিমানসমূহ সৰু সৰু মূৰ্তি নাইবা বাচন বৰ্তন কিবা কিবি আছে সেই সকলোখিনি সোণৰ বুলি বুদ্ধিষ্ট সন্যাসীজনে কৈছে। আৰু ইয়াত আমি এতিয়া মম জ্বলাম। মম জ্বলাই আহি বাহিৰলৈ ওলাই আহিছোঁ। আৰু এইজোপা দেখিছেনে, এইজোপা হৈছে বিলাতী আম। আৰু পৰিৱেশটো খুবেই ভাল হয়। আৰু এই ঘৰকেইটাত বুদ্ধিষ্টসকল থাকে। আৰু খুব কম বয়সৰ পৰাই তেওঁলোক ইয়াত থাকে আৰু ইয়াতে শিক্ষা গ্ৰহণ কৰে। আৰু আনফালে এটা এইটো মন্দিৰত বুদ্ধদেৱৰ শোৱা মূৰ্তি এটা ইয়াত আছে। আৰু এই মূৰ্তিটো সোণৰ একদম সম্পূৰ্ণ। আৰু ইয়াত তলা লগাই থোৱা আছে, যিহেতু ভিতৰলৈ যাবলৈ নিদিয়ে, বাহিৰৰ পৰা ইয়াক চাব লাগিব। আৰু সম্পূৰ্ণ এইটো সোণৰ হয়। আৰু আনফালে এটা সৰু মন্দিৰ টাইপৰ ইয়াত এটা আছে। আৰু ইয়াতো সোণালী কালাৰ কৰি থোৱা আছে, কিন্তু সোণৰ নহয়। খুব ওখ হয় আৰু একদম ওপৰ ভাগ সোণৰ বুলি কৈছে। আৰু খুবেই ধুনীয়া। আৰু এইফালে আছে ইমান ধুনীয়াকৈ ৰুই থোৱা সুন্দৰ সুন্দৰ ফুল। আৰু ইয়াত দেখিছেনে, এয়া ভেট ফুল। আৰু এইটো চাইডেও আছে বহুত ধুনীয়া ধুনীয়া ফুল ইয়াত ৰুই থৈছে বুদ্ধিষ্টসকলে। পৰিৱেশটো খুবেই ঠাণ্ডা আৰু ভাল লাগে, একদম প্ৰকৃতিৰ মাজত। আৰু এইফালে গৰুসমূহ চৰি আছে। আমি এতিয়া সেই সৰু মন্দিৰটোলৈ যাম। ইয়াত যিহেতু সৰু সৰু কেইবাটাও মন্দিৰ আছে। আৰু ইয়াত কেইবাজনো বুদ্ধিষ্টৰ প্ৰতিমূৰ্তি দেখা গৈছে। আগতে যিহেতু বুদ্ধদেৱৰ শিষ্যসকলে এনেদৰে শিক্ষা গ্ৰহণ কৰিছিল, সেই আৰ্হিতে ইয়াৰ এই প্ৰতিমূৰ্তিসমূহ বনোৱা হৈছে। খুব ধুনীয়া সুন্দৰ কাৰুকাৰ্য। আৰু আনটো চাইডে আছে আৰু এটা সৰু মন্দিৰ। আৰু ইয়াৰ সন্মুখত দুটা হাতী এনেদৰে সজোৱা হৈছে। আৰু এইপা হৈছে পদুম ফুলৰ আৰ্হি। আৰু ইমান সুন্দৰ কাৰুকাৰ্যৰে এই বুদ্ধ মন্দিৰটো প্ৰস্তুত কৰা হৈছে। আহি খুবেই ভাল লাগিল। আশা কৰোঁ আপোনালোকেও চাই ভাল পাব। আৰু যদিহে চাই ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেদৰে সুন্দৰ সুন্দৰ ভিডিঅ'সমূহ আপোনালোকে চাব পাৰে। তেন্তে আজিৰ ভিডিঅ'টো ইমানেই। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে ধন্যবাদ।